Hello guys, স্বাগতম to my YouTube channel আৰু আজি মোৰ ভিডিওৰ টপিকটো আপোনালোকক কম তাৰ আগতে আপোনালোকক সোধো যে আপোনালোকৰ জিঅ' সিম আছে নে নাই যদি আছে এই ভিডিওটি আপোনালোকৰ বাবে কাৰণ এই প্ৰবলেমটো আপোনালোক সকলোৱে আৰু ইভেন ময়ো ফেস কৰিছো এই প্ৰবলেমটো গতিকে সেইভাবে মই ভিডিওত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেদৰে মোৰ প্ৰবলেমটো সলভ হ'ল আৰু আপোনালোকও তেনেদৰে সলভ কৰিব পাৰিব সো বলক আজিৰ ভিডিওটি আৰম্ভ কৰো মৰম জাছিলু অসমৰ এখন টান হৈ ৰচনা ৰচিলু মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম তো আজিৰ ভিডিওটো হৈছে জিঅ' সাৱন এপটোৰ ওপৰত মানে জিঅ' সাৱন এপত আপোনালোকে কি কৰে জানেই আপোনালোকে কলাৰ টিউন দিব পাৰে আৰু এনেকুৱা ধৰণৰ বহুতো গান শুনিব পাৰে আরে লেফট টু লেফট হয় এনেকুৱা ধৰণৰ গান কিছুমান শুনিব পাৰে গতিকে ইয়াত বিভিন্ন ধৰণৰ এড আহে আপোনালোকে জানে সো এড ফ্ৰী আপোনালোকে কেনেকৈ এই গানবোৰ শুনিব পাৰিব মই তাৰ বিষয়তে আজি কম সো আপোনালোকে যিমান জিঅ' ইউজাৰ আছে সকলোকে এই ভিডিওটো সেন্ড কৰক আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড খুৰা খুৰী আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সকলোলৈকে সেন্ড কৰক আৰু সকলোৰে যাতে প্ৰবলেমটো সলভ হৈ যায় গতিকে বলক আজিৰ ভিডিওটি আৰম্ভ কৰোঁ জানো ঠিক আছে আৰম্ভ কৰি দিওঁ তো প্ৰথমে মই আপোনালোকক এপটো ওপেন কৰাৰ পাছত যেনেদৰে এড ওলাই সেইটো দেখুৱাওঁ তো তাৰ পাছতে আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস এখন দেখা পাব আৰু তাৰ পাছতে মই সং প্লে কৰি দেখুৱাম য'ত নেকি আপোনালোকে এড দেখা পায় আৰু কিছুমানৰ জিঅ'টুন চুজ কৰিব নোৱাৰে তো সেইবোৰ প্ৰবলেমো আপোনালোকৰ এই ভিডিওটোৰ জৰিয়তে সকলো সলভ হৈ যাব সো চাই থাকক Of course. Wait, let's play a song. कुंडली के दोष को करो खामोश Get Jyotish consultation. What? That's not my song. Don't let ads pause your life. Play uninterrupted with JioSaavn Pro. Tap the banner to go pro and enjoy ad-free high-quality audio on 5 devices. প্ৰবলেমে আপোনালোকে সলভ কৰিবলৈ হলে প্ৰথমে আপোনালোকৰ যোনটো আগৰ জিঅ' সাৱন এপ আছে সেইটো আনষ্টল কৰি ল'ব লাগিব মোৰটো আনষ্টল কৰি মই দেখুৱাই দিছোঁ চাওক সেইটো আনষ্টল কৰি দিলোঁ হ'ল তাৰপাছত মোৰ ডেছক্ৰিপশ্যনত যোনটো লিংক আছে এপৰ সেই লিংকটোত আপোনালোকে গৈ টিপক তো মই আপোনালোকক দেখুৱাই দিছোঁ মোৰ এপটো ইনষ্টল কৰি মোৰ এপটো এটো ইনষ্টল হৈ আছে মোৰ এপ ইনষ্টল কৰি দিওঁ মোৰ ডেছক্ৰিপশ্যনত যিটো লিংক আছে সেইটো লিংকে আপোনালোকে ইউজ কৰিব আনাদাৰ আপোনালোকে লিংক ইউজ কৰিলে নহ'ব গতিকে এইটো মোৰ হৈ গ'ল অপেন কৰি দিওঁ মই অপেন হৈ আছে তাৰপিছত এইটো ডান কৰি দিওঁ তো এনেকুৱা ধৰণৰ আপোনালোকৰ ইন্টাৰফেস আহি যাব আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ গান আছে আৰু আপোনালোকে ইজিলি এই গানখিনি এড ফ্ৰী আৰু জিঅ' টিউন আপোনালোকে ইজিলি চুজ কৰিব পাৰিব মই আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে টপ সংতে মই দেখুৱাই দিছোঁ আপোনালোকক এটা গান প্লে কৰি চাওক বেছি লগাব নোৱাৰিম কাৰণ আপোনালোকৰ কপিৰাইট আহিব ইয়াত আপোনালোকে চাওক সেট জিঅ' টিউন কৰোঁ ইয়াত ইজিলি আপোনালোকৰ সেট জিঅ' টিউন আহি গ'ল সো গোটেইখিনি এইটো গান বা আপোনালোকে যিকোনো গান আপোনালোকে চাব পাৰে মই যিমান গানেই নলগাওক কিয় ইয়াত কোনো ধৰণৰ এড নাহে আপোনালোকৰ আগতে যি নেকি আপোনালোকৰ সকলো গান বজালে মাজে মাজে আপোনালোকৰ এড দেখুৱায় কিন্তু ইয়াত যেনেকুৱা গান আপোনালোকে লগাওক কিয় দিল বেচাৰাৰ গানো লগাই দিছোঁ মই চাওক কোনো ধৰণৰ ইয়াত হেৰি নহয় গতিকে ইমানেই আছিল আপোনালোকৰ ভিডিওটোত যিমান পাৰে আপোনালোকে জিঅ' ইউজাৰক শ্বেয়াৰ কৰক আশা কৰিলোঁ আপোনালোকৰ প্ৰবলেমটো সলভ হ'ল চাগে আৰু এতিয়া আপোনালোকে ভিডিওটো লাইক এটা কৰি দিয়ক কাৰণ লাইকটো কৰিলে কিবা এটা ভাল লাগে সো ইমানেই আৰু এটা অনুৰোধ সকলোলৈকে বৰ্তমানৰ অসমৰ বান পৰিস্থিতি আপোনালোকে সকলোৱে দেখিছে বহুতো অঞ্চল বানত ডুবি গৈছে গতিকে আপোনালোক সকলোকে মই
সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ যিমানটো পাৰোঁ মই কৰি যাম আৰু অসমত আপোনালোকে দেখিছেই যে ইউটিউবাৰবোৰ সকলোৰে চেয়াৰিটি ষ্ট্ৰীমৰ ঢৌ এতিয়া সৃষ্টি হৈছে ঢৌ বুলিয়ে ক'ব লাগিব কাৰণ ইটোৰ পাছত সিটো আৰু যথেষ্ট সহায় কৰিছে আৰু কেৰি মিনাটিও বহুত সহায় কৰিছে অসমক হওক বা বিহাৰক হওক প্ৰত্যেক বছৰে অৱশ্যে সহায় কৰে গতিকে তেনেদৰে আপোনালোকেও যোনে যিমান পাৰে সহায় হাত আগবঢ়াওক মোৰ যিহেতু বৰ বেছি সাবস্ক্ৰাইবাৰ নাই গতিকে মই লাইভ আহি চেয়াৰিটি স্কিম কৰিব নোৱাৰোঁ তথাপিও মই যিটো পাৰোঁ নিজৰ বলেৰে সহায় কৰিম সো আপোনালোকেও সহায় কৰিছে তো এইটোৱে আছিল ভিডিঅ' আৰু জিঅ' ইউজাৰবিলাকে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে আৰু কি ক'ম ডেছক্ৰিপশ্যনত মোৰ লিংকটো যোনটো দিয়া আছে সেইটো আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব এপটো তো ইজিলি আপোনালোকে গান শুনিব পাৰিব এড ফ্ৰীকে আৰু জিঅ' টুন আপোনালোকে চুজ কৰিব পাৰিব ইজিলি আপোনালোকৰ এডভাৰটাইজৰ বা তেনেকুৱা ধৰণৰ একো নেদেখুৱাই প্ৰ' একাউণ্ট কৰিবলৈ নেদেখুৱাই যিহেতু এইটো প্ৰ' একাউণ্ট হৈ যাব আপোনালোকৰ তো ইমানেই আছিল ভিডিঅ' আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ইমানে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ